হৰি হৰি ৰাম 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 হেৰৌ এইখন চাবা আকৌ হেৰৌ বানপানী পিছৰ পৰা এই হাবিখন আৰু সিহঁতক গুচাবলৈ দেখা নাইনে বাৰু হে তিনিজনীকে গাভৰু ছোৱালী ভিতৰত সোমাই সোমাই সিহঁতে কি ড্ৰেছ পোছাক চাবা সিফালে আকৌ এই বানপানী যোৱাৰ পিছৰ পৰা ধৰি এইখন তেনে হাবিয়ে তেনে নামবৰ হাবি নিচিনা হৈ আছে হে চাফা কৰিবলৈ দেখা নাই সিহঁতে চালা হাৰামিহঁত ধুন পোছাক সিহঁতক কি চাবা এই পল্লৱী পল্লৱী এই পল্লৱী এইখন তহঁতে চাফা কৰিবলৈ দেখা নাই নে হে এই হাবিখন তহঁতে চাফা কৰিবলৈ দেখা নাই চালা ভিতৰতে সোমাই সোমাই তহঁতৰ কি ষ্টাইল হে ওলাই আহ বাহিৰলৈ ওলাই আহ ইহঁতক এনেকৈ টানকৈ মাতিলে নহ'ব ইহঁতক অলপ কোমল সুৰত ধুনীয়া মৰম লগাকৈ মাতিলেহে কিজনী ওলাই আহিব অ পল্লৱী অ চাওঁ এফালে আহাচোন এজনী এফালে আহা আহিলি হ'বলা এখন কথাই ৰা এখন দেখিছ নে এই হাবিখন দেখা নাই তহঁতে দেখা নাই ভিতৰত চালা মস্তি মাৰি পেলাই তহঁতক সোমাই আছ চাফা কৰ এইখন কথাই ল আৰু হাবি চাফা কৰ কাম কৰিব লাগে যে সেইকাৰণে ইমান মিঠা সুৰ পল্লৱী পল্লৱী কাম কৰিবা সময় মোক মাতে মই আকৌ ভাবিছিলো কিবা প্ৰসাদ টোপোলা এটা আনিছে বুলি সেইকাৰণেহে মই আহিছিলো আৰু যে ইদুজনী যে আছে সেই দুজনী কিয় নামাতে মই মাহীমাকৰ জীয়েক যে সেইকাৰণে মাতিবলৈ আহিছে মাতক ইদুজনীকো মাতক এজনীয়ে যে মোবাইল চাই আছে আৰু এজনীয়ে যে খুব জুই শুই আছে কামৰ সময়ত পল্লৱী 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 ইমান গাত বৰ মই কেনেকৈ অকলে গুচাম বা মই অকলে নুগুচাম সিহঁত দুজনী আহিলেহে মই গুচাম প্ৰথমতে তই কৈ ল তাৰপিছত মই সিহঁতক মাতি আনিম সিহঁত দুজনী আহিব লাগিব মাতিম নহয় মই সিহঁতক তই শুন এইখন ল তই প্ৰথমতে হেৰি কৈ ল মাতিম মাতিম মই সিহঁতক মাতিম পল্লৱী অ পল্লৱী পল্লৱী নহয় চবকে পল্লৱীয়ে বনাই পেলাই গোটেই কেইজনী আপুনি পল্লৱী দিছিলে নেকি শ্ৰীৰাম মই সিহঁতৰ নামটো পাহৰি গৈছো নহয় কি আছিলে সিহঁত দুজনীৰ নামটো মাতক দেজক দেউতা মোক যে মাতিছিলে মিঠা মাতে তেনেকে মাতক তেতিয়াহে আহিব এইটো মাতত মাতিলে কেনেকৈ আহিব হয় 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 বুজিছা হয় হয় ঠিক আছে ঠিক আছে ৰূপহী অ ৰূপহী ৰূপহী অ দেউতা দেউতা কেলে মাতিছিলে মোক অ তুমি ভিতৰত কি কৰি আছিলা ইমান দেৰি ইমান টোপনি ধৰিছিলে শুই আছিলো ভাল কৰিলা বুজিছানে হেৰি কৰাচোন এই তোক দেখিছানে অকলে অকলে কেনেকে বন গুচাই আছে এই বন সোপা তোমালোকে দেখা নাই বন কেইডাল দেখা নাই চাফা কৰিবলৈ যা যা তালৈকে তই বন গুচা যা সেইটো কথা মোক ক'লা পৰাৰ ভয় তাৰ পাই আছে এখন আমি ঘূৰাই লওঁ গুচা বন গুচা এনেই নহয় বন গুচা তাইকো মাতিম তাই কোন ওলাইছে তাই কোন ওলাইছে মাতিম পল্লৱী অ পল্লৱী তাই নামটো কি আছিলে মই পাহৰি গৈছো তাইৰ নামটো কি আছিলে কোৱা আকৌ কি আছিলে তাইৰ নামটো কি আছিলে ৰূপহী ৰূপহী নাম বিলাক খেলি মেলি লাগি যায় তেনেকে কৈছ পাহৰি গৈছো এয়া পখিলী 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 আই পখিলী পখিলী অ পখিলী পখিলী নহয় নহয় অকণ সুধিয়ক খোৱা বস্তু অনা টাইপত তেতিয়াহে আহিব পখিলী আইজনী অ পখিলী আইজনী দেউতা কি হল কেলে মাতিছিলেনো তুমি ভিতৰত কি কৰি আছিলা এই বিছনাতে পৰি মোবাইলটো অলপ হয় নেকি ভাল কৰিলা হেৰি নহয় দেখিছা নাই ইহঁতে কেনেকে সেই বনবিলাক গুচাই আছে তুমি সেই ৰ'দতে বহি পেলাই বনকেইডাল গুচাই দিয়াচোন যোৱা ইহঁতৰ লগতে বনকেইডাল গুচাই দিয়া যোৱা বৰ ৰ'দ দিছে পাই কেনেকে গুচাম বাৰু বনখিনি এতিয়া আমি কেনেকে গুচাইছো মই নোৱাৰো দেই মই একো কৰি থাকিব নোৱাৰো হলে একেবাৰে মহাৰাণী তাত ফোনটো দিবি বিছনাত বহি থাকিব পাৰে আকৌ তহঁতি দুজনী আছে দেখোন তহঁতি কৰবোৰ তাই মোবাইলটো ক'বা লেভেল ক'লে বেছি দে না মোবাইলটো লৈ লওকচোন তাৰ হাতৰ পৰা তাই ফোনটো পোৱা বা ফোনটো চাবলৈ নিদিয়ে চুবলৈও নিদিয়ে তাই চুবলৈও নিদিয়ে মোবাইলটো লৈ লওক
বেছি বেছি দেৰি খাবি মোবাইল দে মোবাইল দে মোবাইল দে মোবাইল দে মোবাইল দে আৰু কামত ধৰ মোবাইল দে দা মোবাইল দে মোবাইল দে বুলিছো মোবাইল দে মোবাইল দে বুলিছো মোবাইল দে মোবাইল দে কামত লাগ দা তই ইহঁতৰ লগত চুপতি কৰি থাকিব নালাগে দা তই সেই গোহালিলে দা সেই গোবৰখিনি পেলাই দেখি দা 11 বাজিলে দা দা গোবৰখিনি পেলাই দেখি দা মই গোবৰখিনি পেলাই হোৱাৰ পিছত কিন্তু আপুনি মোবাইলটো মোক দিব আকৌ দেই নিবি যা মই এইটো একো দালি কৰিব নাজানো যা নিবি যা যা তহঁতে বন গুচা যা বন গুচা ৰৈ নাথাকিবি যা যা ঐ তহঁতে বগীয়া বগী কৰি নাথাকিবি দেই শুনিছ নাই কাম কৰ মই ভিতৰ পৰা আহোঁ সোনকালে কাম কৰ ডাঙৰ চিয়াৰক যে ফোনটো লৈ দিলে আমাকো ফোন লৈ দিব লাগিব আমিও ডাঙৰ হলো মইও ডাঙৰ হলো চাম মোকো লৈ দিব লাগিব মোবাইল এটা আৰে লৈ দিম নহয় তহঁত দুইজনীকে দুটা ফোন লৈ দিম যা এটা কাম কৰ যা যা তহঁতে কি ফোন লাগিব আপুনি ফোন পিছত লৈ নিদিয়াকে নাথাকিবা আকৌ লৈ দিম তহঁতে কি ফোন লাগিব মোক আইফোন লাগিব মোকো আইফোন এটা লাগিব দুইজনীকে আইফোন লাগিব এনেকে মোক ঠগিলে নহ'ব নহয় মোক 5000 টকা মোবাইলটো দিয়া হেতক আইফোন দিলে নহ'ব নহয় হয়নে হ'ব যা তিনিজনীকে 3টা ফোন লৈ দিম মই যা এতিয়া কামখিনি কৰি ল তাৰপিছত মোক বিলা আহিবি বুজিছ যা যা পিছত কিন্তু নাথাকিব নাথাকো যা আইফোন লাগিব হ'ব যা মই বুজি পালো নহয় তই খালি মোক বিলা আহিবি কামখিনি আদায় কৰি পেলাই আহিবি যা হ'ব কাম কৰগে মই কামবোৰ সোনকালে কৰো পাই নহ'লে এহেঁতি দেউতাৰ পৰা আইফোন লৈ ল'ব মই থাকিয়ে যাম নহ'লে মই 5000 টকা মোবাইলটো লৈ থাকিব লাগিব মই সোনকালে কৰো পাই এহেঁতি গ'লেই নেকি কোন লাগে সিহঁতে ডাঙৰ হ'ল হেৰৌ এই এজনীক 5000কে হ'লেও দুজনীক 10000 এজনী হাতত বাৰু এটা আছেই যেই নহওক বাৰু এই বুঢ়াৰ চাদা পানী খাবলৈও পইচা নাই আমাৰ কাম কৰি হৈ গ'ল ইমান জলদি কাম কৰি হৈ গ'ল নে একদম জলদি কৰিলো ফুমাই ভাত খাব পৰা কৰিলো বৰ ভাল কৰিলি বুজিছ বৰ ভাল দিম নহয় দিম অলপ ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ নাই দিয়া এজনী পিছে তোৰ কাম কৰি হ'ল নেকি হ'ব মই দিম নহয় দিম তিনিওজনীকে মই 3টা ফোন দিম বুলি কৈছো নহয় নথগো দিম নহয় পিছে তহঁতৰো কি ফোন লাগিব আইফোন তোক পিছে এতিয়া এটা কথা হ'ল নহয় পিছে সিহঁতবিলাকনো দাম কিমান বেছি নহয় বাৰু 90000 মান পৰিব 90000 তোৰটো একা 80000 আৰু তোৰটো মোৰটো ইমান বেছি নহয় দেউতা 1,60,000 মান হ'ব 1,60,000 দেউতা 1,60,000 90,000 ইফালে হ'ল 80,000 3 লাখতকে বেছি হ'ল ইমান চিন্তা কৰিব নালাগে 3 লাখতকে বেছি দেউতা কিবা হৈছে পানী নালাগে কি কলি মোবাইল নালাগে হ'ব তেতিয়াহ'লে হ'ব সঁচাকে নালাগিলে নালাগে হ'ব তেতিয়াহ'লে তহঁতক মই বোপাই ফোনকে এটা লৈ দিম আইফোন নালাগে বুলি কোৱাত আপুনি ভাল হৈ যায় আইফোন লাগে বুলি কোৱাত তহঁতক মই বোপাই ফোন এটা লৈ দিম হ'বনে আমি টিপিবলৈ পালে হ'ব তেতিয়াহ'লে হ'ব মই তহঁতক বোপাই ফোনকে এটা লৈ দিম দেই কালিলৈ মই তহঁতক লৈ দিম হ'ব তহঁতে নিশ্চিন্ত থাক মই তহঁতক লৈ দিম বুজিছ